হেতে আজি পা তুই এখন গাড়ীত মই উঠি নাহো সঁচাকে কৈছো ইমান হদা বেয়া হৈ থাকি ন কবাত আহিম বুলি ক'লে হয় এই দেউতাৰ গাড়ীখন সদা ইমান বেয়া হয় ন দেউতাক ক'ব লাগিব নতুন গাড়ী এখন ল'বলৈ তই দুটাই খালি গাড়ী কথাকে পাতি থাক মোৰ ইমান ভয় লাগিছে কেনেকুৱা আৱাজ ওলাইছে বুলি মোক আগত থাকিব দে না দুটাই মোক কিয় পিছত থৈছ মোৰ বহুত ভয় লাগে ভূতে খাই দিব এই ভণ্টি ইমান কিয় ভয় কৰিছ আছোৱে দেখোন মই তোৰ লগত তই থাকিলে কিব তই দুটা খালি গাড়ীখনৰ কথা পাতি থাকো মোক নাচা মোৰ ভয় লাগি নাজানো নেকি মোৰ ভাগ্য দিলে মোক বাৰ্থডে খাবলৈ আনি পেলাই সিহঁত এই ৰাস্তাতে গাড়ীখন বেয়া হৈ পেলাই সিহঁত গাড়ীখনৰ কথাকে পাতি থাকে মোক নাচাই দে হ'ব দে তই আগতে ভয় পাদুৰি কৰবা ঐ পিছে ইমান দূৰ আমি কেনেকে ঘৰলৈ যাম বাৰু বহুত ৰাতি হৈ গ'ল দেখোন ঐ 12টা বাজিলে দেখোন কেতিয়া ঘৰত গৈ পাম মা চাগে চিন্তা কৰি আছে আৰু বহুত মনত পৰিছে মালে কেনেকে যাম আমি ঘৰলৈ ইমান দূৰ খোজকাঢ়ি ৰাতি এটা কাম কৰো দে সেই যে ওপৰত ঘৰটো আছে লাইট জ্বলি আছে তাতে যাওঁ বল তাত কোনোবা মানুহ আছে যেন পাইছো শুব দিব বল ভণ্টিও যে ক'তনো ভূত আছেনো নহয় ভণ্টি তই এনেই ভগাই থাক আন্ধাৰৰ কাৰণে হৈছে আকৌ 12টা বাজি পাৰ হৈ যোৱা নাই জানো কলিং বেলটো আৱাজটো কেনেকুৱা কিবা ভূতৰ নিচিনা দেখোন ভয় লাগিছে দাদা কোনো নাই হ'বলা কোনোবা আজি ভূত চুতে আছে নেকি ঠিক নাই ভণ্টি দৰ্জাখন দেখোন খোলা আছে বল সোমাই যাওঁচোন দাদা ঘৰটোত কোনো নাই বোলা মানুহ জানো ভয় লাগিছে সেইকেইটা কি ডাঙৰ পেটলা ভয় লাগিছে দেখোন এইকেইটা দেখা পাই বল ইয়াৰ পৰা যাওঁগে আমি কোনো নাই হ'বলা ভণ্টি বল ওপৰলৈকে যাওঁ দাদা বল ভয় লাগিছে ওপৰলৈ নাযাওঁ বল না ঘৰলৈ যাওঁগে ঘৰটোত দেখোন কোনোৱে নাই ইমান ৰুম কেইটা ঘূৰিলো ইমান ডাঙৰ ঘৰটোত কাকো বিচাৰি নাপালো দেখোন আৰু চানা ইয়াত দেখোন কাবাত ভৰি খোজৰ চিন আছে দেখোন ভৰি চিন দেখোন তেজৰ ভৰি চিন দেখোন কোনোবা মৰিলে হ'বলা ইয়াত ভূত ওলাব কোনোবা মৰিলে হ'বলা সেইকাৰণে নাই ঘৰটোত কোনো হ'ব দাদা ভয় লাগিছে যাওঁগে ব'লা নহয় ভণ্টি এইবিলাক টাইলছৰ আজিকালি ডিজাইন ইমান ধুনীয়াকে বাৰ্থডেটো চেলিব্ৰেশ্যন কৰিলো আমি ইমান ধুনীয়াকে বাৰ্থডেটো খাই বৈ আহিলো এই চালা গাড়ীখন বেয়া হোৱাৰ পৰাই চব এনেকুৱা হ'ল কি যে হ'ব নহয় এই ঘৰটোত মানুহ চানুহ নাই ভয়ো লাগিছে মোৰো কি যে হ'ব নহয় এতিয়া মই থাকোঁতে তহঁতে ভয় কৰিব লাগে নেকি চা মই কেনেকে গৈ আছো সেইটো ৰুমলৈ মই যোৱাৰ পিছত তহঁতে লাহে আহি থাকিবি একোৱে নাই ভণ্টিহঁতে এনেই ভয় খায় আৰু কেনেকে মোৰ ঘৰত সোমালি মই তোক খাই পেলাম ভূত ভণ্টি পলা ভূত আহিছে ভূত ভণ্টি তই ঠিকে কৈছিলি এইটো ঘৰত ভূত আছে ভণ্টি তই ঠিকে কৈছিলি এইটো ঘৰত ভূত আছে আমি আহিবই নালাগিছিল বল পলাও জলদি পলা ভূতে খাবই দিয়া পলা
হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালে আছে? ভিডিঅ'টো চাই কেনেকুৱা লাগিলে? যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইবো কৰি দিব। আৰু এই ভিডিঅ'টোৰ ছেকেণ্ড পাৰ্টটো অতি সোনকালে আহি আছে, চাবলৈ নাপাহৰিব।